তহঁতৰ আৰু বেলেগ কাম বন নাই হা সদায় সদায় যে কেৰম বৰ্ড খেলি থাক নাই কাৰণেতো খেলি আছো ন কি কৰিবি আৰু পিছে সি বজাৰলৈ গ'ল নি বাৰু নাই যোৱা ঘৰতে আছে ঐ যাওঁ বৈ ঘৰলৈ দেৰি বল বল তহঁতে আহিলি গৈ কি মাৰিছ ঐ তাত ডাঙৰ শব্দ এটা হৈছে যাওঁচোন ব'ল কিবা এটা হৈছে চাগে বৈ যাওঁ বৈ ঐ ঐ ঐ ঐ ঐ ঐ ঐ এজনী তৰাচোন ঐ তই জোনক খবৰ দিবিচোন যা হস্পিটেল নিয়াৰ ব্যৱস্থা কৰোঁ ঐ এইফালে ঐ ৰ গৈছো ৰ আজি কি আনিছ খাবলৈ চাহলে আৰু বহুত আছে দেই কুমাৰিবলৈ ইমান গৰম দে ঐ ৰুবলৈ কেতিয়াবা দিবি দিম আৰু ৰ অলপমান আছেই জল্দি দি দিবি আৰু দেই তাকে তই ভাত খালি নাই নাই খোৱা নাই খোৱা নি মই খুৱাই দিওঁ নি হেই যা নাই খা যা না পাগল একো নহয়, খা না মানুহ আছে যা খা ঐ তহঁতে কি কৈছ যা ঐ ৰ আকৌ মই কৈছো ৰ
মাজনী মা আবেলি হ'ল ব'লা ভিতৰলৈ যাওঁ কিবা এটা খাই ল'বা ব'লা আকৌ এইজনী ঐ ছোৱালী তোৰ অহা বহুত সময় হ'ল নি নাই হোৱা বাৰু তেনেকৈ পিছে তোৰ বজাৰ আৰু খেতি কেনেকুৱা চলিছে ভালে চলিছে পিছে তোৰ কচোন পঢ়া কেনেকুৱা চলিছে ভালে আৰু ঐ শুন না কচোন মোৰ যদি কেতিয়াবা কিবা এটা হয় তই মোক এৰি থৈ যাবিগৈ নি বাৰু নাই ময়ো তোক এৰি থাকিব নোৱাৰোঁ এই জোন সদায় তৰা যেনেকৈ জোনৰ অবিহনে তৰা আঁতৰোৱা ঠিক তেনেকৈ তোৰ অবিহনে মই আঁতৰোৱা আৰু মই যি কৰিছোঁ বা যি কৰি সফল হৈছোঁ সেয়া কেৱল তোৰ কাৰণে হৈছোঁ মই তোক কেতিয়াও এৰি থৈ নাযাওঁ হয় নি মোৰ পাগল ঐ ছোৱালী তোৰ চকুত চকু পানী যে তই কিয় কান্দিছ ছোৱালী ঐ কিয় কান্দিছ ঐ ছোৱালী একো হোৱা নাই কথাবোৰ মনত পৰি গৈছিলে কি কথা বাদ দে খুৰী এক মই একেবাৰে জীৱন সংগ্ৰহ কৰি নিব বিচাৰোঁ যদি আপুনি অনুমতি দিয়ে তেন্তে মই এই মাহতে এক বিয়া পাতিব বিচাৰোঁ মোৰ তাত কোনো আপত্তি নাই কিন্তু মই তোমালোকৰ লগত বৰ ডাঙৰ ভুল কাম এটা কৰিলোঁ ভুল কাম কি ভুল কাম কৰিলে খুৰী মানে জানো কাৰ ফোন আহিছে হেল্ল' হেল্ল' কোন হয় আপোনাৰ নাম্বাৰটো মোক ৰূপালী খুৰীয়ে দিছিলে চিনি পাইছোঁ মই এতিয়া পিছে আমাৰ মাজনীক চাবলৈ কেতিয়া আহিবা আমি অহা সপ্তাহত যাম বুলি ভাবিছোঁ হয় নেকি আহিবা তেন্তে সেইবাবে ফোন কৰিলোঁ হ'ব দিয়া ৰাখা মা তুমি এইবোৰ মনে মনে কি কৰিব লৈছিলা এবাৰো মোক জনাব লাগে বুলি নাভাবিলানে তই শান্ত হ তেওঁক কথাকেইটা ক'বলৈ দে দীপাংকৰ আমাৰ মাজনী হেনো কলেজৰ পৰা আহি থাকোঁতে এক্সিডেণ্ট হৈছে শুনিছোঁ বোলে তাই ভৰি এখন ভাঙিছে তুমি আহাচোন যেনে তেনে নাই মই যাব নোৱাৰিম তাই কণা নি খোজকাঢ়িবলৈ ভালকৈ নাজানে নি আপোনালোকৰ ঘৰখনৰ লগত যি সম্পৰ্ক গঢ়িম বুলি ভাবিছিলোঁ সকলোবোৰ পাহৰি যাওক এতিয়া কাৰণ লেঙিজনীক বিয়া কৰাই মই কলংক চপাই ল'ব নোৱাৰোঁ তাই এজনী কুলক্ষণী হয় নেক্সট টাইম মোক ফোন কৰি আমনি কৰি নাথাকিব হা কি ক'লা হ'ব দিয়া
এইবোৰ লৈহে পোৱাগৈ নিমা। তৰা তুমি মাক সন্মান কৰিবা আৰু বিশ্বাস কৰিবা আৰু মাক এনেদৰে কথাবোৰ নক'বা আকৌ। মাক এতিয়া তুমি চৰি কোৱা। চৰি মা। হ'ব মাজনী। বাবা তহঁতক আৰু কিহে পায় বিয়া ঠিক হৈ এয়া গ'ল। পাই আৰু ন, খানা দায়িত্বটো ময়ে লৈছোঁ আৰু দেই। মই বিচনা দায়িত্বটো ল'ম দেই। দুখ নকৰিবি দুখ ছোৱালী জীৱনটো এনেকুৱাই ছোৱালী জীৱনটো আনৰ ঘৰলৈ যাবই লাগিব দুখ নকৰিবি ঐ ছোৱালী ভাত আনিছিলোঁ খাই ল কিতাপখন থ মুখ মেল তই খালি নাই? মই নাই খোৱা খাম আৰু তই খাই লচোন নালাগে লাগে তই খাই ল তই খাই ল মই খুৱাই দিছো দে। মই খামগে নহয় তই মানে মোক ভাল নাপাৱ।
শুনচোন মন মাৰি বহি আছে যে যাওঁচোন ব'ল। ঐ তই মন মাৰি বহি আছ যে নাই অ', একো হোৱা নাই। কি হৈছে কচোন আমাক। কালি মানে ফাৰ্মাচীলৈ গৈছিলোঁ আৰু পাব চাই দিছোঁ এইকেইটা লওক কেনেকুৱা হ'ব দাদা? 700 টকা হ'ল দাদা দৰৱৰ দামটো 700 টকা হয় মোৰ পইচা এইটোহে আছে। সেইটো নাপাব নহয় কিবা এটা কৰি দিয়ক না। নাই মই দিব নোৱাৰিম আপুনি কিবা এটা কৰি দিয়ক। নাই নাই কম দামত দিব নোৱাৰিম দৰৱৰ দামটোৱে 700 টকা মোক মানে ইমাৰ্জেঞ্চি দৰকাৰ হৈছিলে। আপুনি কিবা এটা চাই মেলি দিয়ক, নহ'লে মই পাছত নাই দি নাই থৈ যাম। নোৱাৰিম তুমি কাগজ লোৱা যোৱা নহয়, কিবা এটা নাই, চাই নোৱাৰিম, লওক। যোৱা কিবা এটা চাই লওক আপুনি। যোৱা তুমি মই হাতযোৰ কৈছোঁ। নাই নাই নোৱাৰিম যোৱা কিবা এটা চাই আপুনি কিবা এটা চাই লওক। নাই নাই নোৱাৰিম পইচা লোৱা আৰু যোৱা ইমান কম দামত দিব নোৱাৰিম কিবা এটা চাই নাই লওক। নাই নহ'ব আগতে পইচা হ'লে তাৰপিছত লৈ যাবা তই টেনশ্যন কেলৈ লৈছ আমি আছোঁ ন যাওঁ ব'ল এতিয়া ব'ল যাওঁ। ঐ উঠা আকৌ, মোৰ লগৰকেইটা আহিছে নহয় তোমাৰ খবৰ ল'বলৈ। তুমি উঠাচোন, মই পাকঘৰৰ পৰা আহিয়ে তোমাক লৈ যামহি। তুমি উঠাচোন দেই, মই পাকঘৰৰ পৰা আহি আছোঁ ৰ'বা। ঐ ছোৱালী উঠা আকৌ। ঐ ছোৱালী, ঐ ছোৱালী উঠা আকৌ। ঐ ছোৱালী, ঐ তোৰ কি হৈছে? ঐ ছোৱালী, নাই এই কিবা এটা হৈছে। ছোৱালী এই কিবা এটা হৈছে। ছোৱালী চা না, এই মাত বতা নাই, এই মতা নাই, চা না। ছোৱালী উঠ না, উঠ না। ছোৱালী উঠ না, এই মাত বতা চা না। ছোৱালী তোৰ কি হৈছে? ছোৱালী এই মাত বতা চা না। ছোৱালী নেকান্দিবি ঐ, মাজনী নেকান্দিবি, অ'। নেকান্দিবি। তাই বেমাৰে এনেকুৱা কৰিলে। ইমানখিনি চিকিৎসা কৰিও যেতিয়া তই নাযাবি মই এতিয়া কাৰ লগত থাকিম বাৰু? ছোৱালী চা না, তই চকু মেলি যা না। মই এতিয়া কাৰ লগত থাকিম বাৰু? ছোৱালী আকাশত সূৰ্যটো এইটো গুচি গ'ল। মই এতিয়া কাৰ লগত থাকিম বাৰু? ছোৱালী তই এবাৰ চকু মেলি চা না, মই এতিয়া কাৰ লগত থাকিম বাৰু?